Hi friends, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। এই চেনেলটোত মই আছামিজ এক্সাম আৰু ৰিজাল্টছ টিপছ দিওঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক। ফ্ৰেণ্ডছ, মই কৈ দিওঁ আপোনালোকক যে 31 মে' দিনাখন আপোনালোকৰ HS ছেকেণ্ড ইয়েৰৰ ফাইনেল ৰিজাল্টটো এনাউন্সমেণ্ট কৰা হ'ব। ইয়াৰ ডেট ডিক্লেৰেশ্যন কৰা হৈ গৈছে। যিহেতু আপোনালোকৰ মনত বহুতো প্ৰশ্ন আহিছে চাগে যে কেনেকৈ ৰিজাল্টটো চেক কৰিম বা ছাইট কি হ'ব। তো মই ইয়াতে কেইটামান ছাইটৰ কথা ক'বলৈ আহিছোঁ আপোনালোকক। ছাইটটো আপোনালোকে বেলেগ ছাইটত মাথা মাৰিবলৈ একো দৰকাৰ নাই। বেলেগ ছাইটত হয়তো ৱৰ্ক নকৰিবও পাৰে, কিন্তু HEC.nic.in যিটো অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইট, এইটো বৰ বঢ়িয়াকৈ ৱৰ্ক কৰে। আপোনালোকৰ ইমান ট্ৰেফিক থাকিলেও কিন্তু ভালকৈ কাম কৰে, এইটো মই ক'ব পাৰিছোঁ। যিহেতু আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটটো খুলিব www.ahec.nic.in আৰু তাৰ ইণ্টাৰফেচটো এনেকৈ দেখা পাব। আপোনালোকে ইণ্টাৰফেচটো এনেকৈ দেখাৰ পিছত আপোনালোকে তলত যাব। ইয়াত যিহেতু এতিয়া ৰিজাল্ট ওলোৱা নাই, সেইকাৰণে ইয়াত ৰিজাল্টটো কাৰণে একো নটিফিকেশ্যন শ্ব' কৰা নাই। ইয়াত বেলেগ কিছুমান আছে, কিন্তু ইয়াত আপোনালোকক এটা এক্সাম্পল দি দেখুৱাব বিচাৰোঁ মই। 2017 ৰিজাল্টটো HS ফাইনেল এক্সামিনেশ্যন ইয়াত চাওক। 2017 ৰিজাল্ট অন 30 মে' at 10 AM দেখুৱাইছে। তো মই কৈ দিওঁ আপোনালোকক এই ৰিজাল্টটো 2017 চনত 30 তাৰিখৰ দিনাখন মে' 30 আপোনাৰ 10টা বজাত এনাউন্সমেণ্ট কৰা হৈছে, কিন্তু এইবাৰ অলপ ডেটটো এদিন চেঞ্জ হৈছে। 31 মে' তাৰিখে 11টা বজাত এনাউন্সমেণ্ট কৰা হ'ব। তো 11টা বজাত ইয়াতো আপোনালোকে একদম খাটাং 11টা বজাত এই ছাইটটো খুলিবা আৰু ইয়াত ওপৰতে চাব পাৰিব আপুনি ইয়াৰ ফাইনেল এক্সাম ৰিজাল্ট 2018 চন। তো এইটো আপুনি চিম্পলি ইয়াত অ'পেন কৰিব। মই যেনেকৈ লাষ্ট ইয়েৰ এক্সাম ৰিজাল্টটো আপোনাৰ অ'পেন কৰি দেখুৱাইছোঁ কেনেকৈ চেক কৰিব লাগে। আৰু মই ইয়াত এইটো কথা এটা কৈ দিওঁ, আপোনাৰ ৰোল নম্বৰ যদি পাহৰি যায় তেতিয়া নামেদিও আপুনি এইটো চাৰ্চ কৰিব পাৰে ৰিজাল্টটো। মই যিটো ছাইট দেখুৱাই আছোঁ এইটো এটা ছাইট আছে। আপুনি ইয়াত এইটো যেনেকৈ খুলিব, ইয়াত ছায়েন্স আৰ্টছ কমাৰ্চ হ'বৰ কাৰণে আছে। ইয়াত চিম্পলি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এটা পেজ খুলি আহিব, যেনেকৈ তাৰ ইণ্টাৰফেচটো এনেকুৱা। ইয়াত হ'ল কি আপোনাক ৰোলটো দিব লাগিব, নাম্বাৰটো দিব লাগিব, আৰু এইফালে কেপচা এটা আছে, যেনেকৈ এণ্টাৰ দ্য ডিজিট হিয়াৰ বুলি কৈছে। এইটো KQA7FX লিখা আছে। এইটো ইয়াত ফিল কৰি পিনে আপোনাক ছাবমিট কৰিব লাগিব, তেতিয়াহে আপুনি ইয়াত ৰিজাল্টটো পাব। এইটো কৰাৰ যদি আপুনি কাৰোবাৰ লগৰ চাব বিচাৰে, সি আপোনাক ৰোল নাম্বাৰটো কোৱা নাই, তেতিয়া আপুনি তাৰ ৰিজাল্ট কেনেকৈ গম পাব। তাৰ ৰিজাল্ট চাব বিচাৰিছে কিন্তু সি একো দিয়া নাই আপোনাক তাৰ ইনফৰমেশ্যন। তো চিম্পলি তাৰ কাৰণেও মোৰ ওচৰত চলিউশ্যন আছে। তাৰ কাৰণে এটা ছাইট আছে। আপুনি চিম্পলি চাৰ্চ কৰিব লাগে indiaresult.com। যিহেতু এইটো indiaresult.com ইয়াত শ্ব' কৰিছে, indiaresult.com আপুনি ছাইটটো লিখি লওক। indiaresult.comত যদি আপুনি চাৰ্চ কৰে, তাৰ ইণ্টাৰফেচটো এনেকৈ খুলি আহিব। চাব আপুনি, অলপ নেটটো শ্ল' হৈছে। indiaresult.comৰ ইণ্টাৰফেচটো এনেকৈ খুলি আহিব। ইয়াত চাওক কিছুমান ষ্টেটৰ নাম দি আছে। চিলেক্ট ষ্টেট, আপুনি কোনটো ষ্টেটৰ হয়, কোনটো ষ্টেটৰ ৰিজাল্ট চাব লাগে। যিহেতু মোক হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট চাব লাগে, মই আছাম চিলেক্ট কৰিম। আছামটো ক্লিক কৰাৰ লগে লগে ইয়াত আহি যাব ব'ৰ্ডৰ নাম, ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল। মোৰ হয় হায়াৰ ছেকেণ্ডেৰী, তো আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল চিলেক্ট কৰিলোঁ। এইটো ক্লিক কৰাৰ লগে লগে ইয়াত আহি যাব আপোনাৰ অপশ্যন। ইয়াত অপশ্যন আহিব যে টাইম টেবল ফৰ HEC, আপোনাৰ কোনটো ৰিজাল্ট লাগে, কোনটো ৰিজাল্ট। তো মোক এতিয়া যিহেতু 2018 ৰিজাল্ট এনাউন্সমেণ্ট হোৱা নাই, তো 17টো মই দেখুৱাই দিছোঁ আপোনালোক। যেনেকৈ ৰিচিং ৰিজাল্ট অফ HS ছায়েন্স এক্সাম 2017 এক্সামৰ মই ছায়েন্সৰটো চাব বিচাৰিছোঁ। তো মই এইটো অ'পেন কৰিম। এইটো অ'পেন কৰাৰ লগে লগে ইয়াত মোক অপশ্যন এটা আহিব। ইয়াত চাওক, ইয়াত বিচাৰিছে কি ৰোল নাম্বাৰ আৰু নাম না। ছাইটটোৰ পৰা অ'পেন হৈ লওক। তো ইয়াৰ ইণ্টাৰফেচটো এনেকুৱা আহিব। আপুনি চাব পাৰিব ইয়াত ৰোলটো বিচাৰিছে, নাম্বাৰ বিচাৰিছে, অৰ বুলি পিনে ইয়াত দিছে এণ্টাৰ নেম। তো আপুনি অৰৰ জেগাত এণ্টাৰ নামটো প্ৰেছ কৰিও আপুনি ৰিজাল্টটো বিচাৰিব পাৰে। মানি লওক যদি আপুনি টাইটেলটোও গম নাপায়, অকল নামটো মাৰিলেও ইয়াত বহুতখিনি ছেম নামৰ বহুতখিনি ৰিজাল্ট আহিব। তাৰপৰা আপুনি গেছ কৰিব লাগিব। যিহেতু মই ইয়াত চাৰ্চ কৰি দীপক বুলি লিখিছোঁ, দীপক, মই চিম্পলি দীপকটো চাৰ্চ কৰিছোঁ। দীপক চাৰ্চ কৰাৰ লগে লগে চাব আপোনালোকে ইয়াত দীপক নামৰ বহুতখিনি ৰিজাল্ট আহি যাব। যদি আপুনি একজেক্ট নামটো জানে তেওঁৰ টাইটেলৰ সৈতে, তেনেতো আপুনি একেবাৰতে ৰিজাল্টটো পাই যাব। ইয়াত চাওক দীপক নামেদি বহুতখিনি ৰিজাল্ট আছে। ইয়াৰ পৰা আপুনি যদি গেট কৰে, এনেকৈ তেতিয়া আপোনাৰ ৰিজাল্টটো খুলি আহিব। চাব দেই,
চাওক ৰিজাল্টটো আহি গ'ল ৰোলটো আপোনাৰ ৰোলো দেখুৱাই দিছে ইয়াত আপুনি তেওঁৰ মাৰ্কছ গোটেইখিনি চাব পাৰিব এই ধৰণে আপুনি ইয়াৰ চাব পাৰিব ৰিজাল্টটো ছেকেণ্ড ইয়াৰ তো গাইজ আশা কৰিছোঁ ভিডিঅ'টো আপোনাক ভাল লাগিলে যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কিবা অসুবিধা থাকিলে তলত কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষৰ বেল আইকনটো বজাই দিব থেংকছ ফৰ ৱাচিং বাই বাই